নমস্কাৰ দৰ্শকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিউ ব্লগলৈ। আৰু আজি মই আগবাঢ়ি গৈছোঁ আজি নগাঁও আলংকাৰ বজাৰলৈ। তো আজি নতুনকৈ এটা ভিডিঅ' ষ্টক আপডেট হৈছে। তো নতুনকৈ ষ্টক চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কৰি কমেণ্ট কৰিব। আৰু তো আজি মোৰ লগত আছে ইয়াৰে আলংকাৰ বজাৰ চেলছৰ। তো নমস্কাৰ আপোনাৰ বুজিবৰ অকণমান আৰু আলংকাৰ বজাৰত আপোনালোকে বিশেষ মিডিয়াম ছেগমেণ্টৰ আপোনালোকে চব গাড়ী পাব। আহিব এইটো চব আহক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ লগতে সকলো গাড়ীবিলাকৰ আমি ডিটেইলছ ল'বলৈ চেষ্টা কৰোঁ। প্ৰথম গাড়ী আপুনি চাব পাৰে i20 স্পৰ্টছ হয়। এইটো টপ মডেলত একদম লেটেষ্ট মডেলটো হয়। গাড়ীটো 2021 হয়। মাত্ৰ 13,000 কিলোমিটাৰ ৰান হৈছে। এইটো আপুনি একদম স্পেয়াৰ টায়াৰ চিলেই হৈ আছে, 5টা টায়াৰ নতুন হৈ আছে। এইটো গাড়ীৰ দাম আমি 8,20,000 টকা আস্কিং কৰি আছোঁ। নেগচিয়েবল আস্কিং দাম হয়, ইয়াত দাম কম হৈ যাব। তো ইয়াৰ ভাৰ্চনটো কি হয়? এইটো পেট্ৰল ভাৰ্চন ন? তো এখন ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব, কেছ কিনিব পাৰিব, কেছতো ল'ব পাৰিব। তো দৰ্শকসকল গম পাইছে, তো এখন ৰিফাইনেন্সো হৈ যাব, আপোনালোকে কেছ কিনিব পাৰিব। আৰু আপোনালোকে যদি লাগে তো আলংকাৰ বজাৰত কণ্টেক্ট কৰিলে হ'ল। মোৰ ডেছক্ৰিপশ্যন বক্সত সকলো যদি দিয়া থাকিব, তাৰপৰা ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব। তো আহক নেক্সট গাড়ীখন আমি গৈ আছোঁ। নেক্সট এখন কি গাড়ী হয়? এখন হুণ্ডাই ভেনু হয়। এইটো 2020 মডেল হয়। এইটো একদম লেটেষ্ট চলিছে হয়। 27,000 কিলোমিটাৰ চলিছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। ইয়াৰ 5টা টায়াৰে নতুন হৈ আছে, একদম চিল হৈ আছে। আপোনাৰ স্পেয়াৰ টায়াৰ চিলাই হৈ আছে, স্পেয়াৰ টায়াৰ খোলাই হোৱা নাই। এইটো দাম আমি বিচাৰি আছোঁ 9,50,000। 9,50,000 টকা ন? হয়, নেগচিয়েট হৈ যাব। নেগচিয়েবল হ'ব দাম। হয়, আৰু এইখন আপোনাৰ ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব, কেছ কিনিব পাৰিব, কেছতো পাৰিব, এক্সচেঞ্জটো হ'বই চাগৈ। এক্সচেঞ্জ হ'ব, মানে সকলো ধৰণৰ সুবিধা পাই যাব আপোনালোকে। যদি আপোনাক এখন গাড়ী লাগে তো নগাঁও আলংকাৰ বজাৰত আহিলে হ'ল। তো গাড়ীখন এবাৰ চাই লওক, ৱৰ্কাৰাউণ্ডটো মই দেখুৱাই দিছোঁ, টিপ টপ কণ্ডিশ্যন হৈ আছে। তো এই আপোনাৰ হুণ্ডাই ভেনু হয় টাৰ্বো। তো দেখা পালে। তো নেক্সট এইখন গাড়ী কি হয়? এখন টয়োটা ইয়াৰিছ হয়। টয়োটা ইয়াৰিছ না? হয়, এইটো পেট্ৰলত আছে। হয়, এইটো একদম লেছ ডিমানেই। আপোনাৰ 47,000 চলিছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। হয়, এইটো ডক্টৰ ড্ৰিভেন গাড়ী হয়। খুব ধুনীয়া হৈছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ টু বাম্পাৰ না? একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু গাড়ীটোত কোনো স্ক্ৰেচেছ নাই, কোনো ডেণ্টিং পেইণ্টিং একোৱেই নাই। আৰু ৰেজিষ্ট্ৰেশ্যনটো তেজপুৰ ৰেজিষ্ট্ৰেশ্যন না? ৰেজিষ্ট্ৰেশ্যনটো তেজপুৰত হয়। হয়, তো এখন আপোনাৰ আস্কিং প্ৰাইচ কিমান ৰাখিছে? আমি আস্কিং প্ৰাইচ কৰি আছোঁ 7,20,000। 7,20,000 টকা ন? তো ইয়াতে নেগচিয়েশ্যন হৈ যাব। নেগচিয়েবল হ'ব। তো ঠিক আছে, দৰ্শকসকল দেখা পাইছে। তো গাড়ীখন চাই লওক, একদম ৰেড কালাৰ টিপ টপ কণ্ডিশ্যন হৈ আছে। আৰু ৰেজিষ্ট্ৰেশ্যন তেজপুৰ দেখা পাইছে। আৰু ভাৰ্চনটো এইটো কি? ডিজেল পেট্ৰল ভাৰ্জন ন? তো পেট্ৰল ভাৰ্জন যদি আপোনাক লাগে তো নগাঁও আলংকাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব। তো টায়াৰ ফাইলটো এবাৰ চাই লওক, পূৰা 80% টায়াৰ ফাইল আছে আৰু পূৰা টিপ টপ কণ্ডিশ্যন, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। যদি আপোনাক লাগে, এইখন আপোনাক লাগে তো নগাঁও আলংকাৰ বজাৰৰ লগত যোগাযোগ কৰিলে হ'ল। তো আহক আমি নেক্সট গাড়ীখনৰ ওচৰত আমি গৈ আছোঁ। এখন আমি আহিছোঁ। তো এইখন গাড়ী কি হয়? এখন বলেৰো SLX হয়। বলেৰো SLX হোৱাইট কালাৰত আছে, খুব ধুনীয়া হৈছে, একদম ৱেল মেইনটেইন গাড়ীখন। খালি বাম্পাৰত অলপ টাচ আপ আছে। বাম্পাৰত ফুল বডি অৰিজিনেল পেইণ্টত আছে, একদম লেফটেবল হয় গাড়ীটো। এইটো উইথ ছাৰ্ভিচ ৰেকৰ্ড 36,000 চলিছে, একদম জেনুইন চলা আৰু একদম জেনুইন কালাৰত আছে। হয়, বডি অৰিজিনেল পেইণ্টত আছে। আৰু এইখন আস্কিং প্ৰাইচটো কিমান ৰাখিছে? এখন আস্কিং প্ৰাইচ আমি 8 লাখ আস্কিং কৰি আছোঁ। 8 লাখ টকা ন? তাতো নেগচিয়েশ্যন হৈ যাব। তো দৰ্শকসকল দেখা পাইছে, তো গাড়ীখন চাই লওক, টায়াৰ একদম কি ধুনীয়া হৈ আছে। আপোনাৰ 80% টায়াৰ ফাল আছে, দেখা পাইছে। যদি আপোনাক এখন গাড়ী লাগে তো নগাঁও আলংকাৰ বজাৰত পাই যাব। আৰু এখন ৰিফাইনেন্সো হৈ যাব। তো কেছ কিনিম বুলি ভাবিলে কেছ কিনিব পাৰিব। তো একদম এবাৰ চাই লওক, চাইডে চাইড দেখুৱাই দিছোঁ কি টিপটপ কণ্ডিশ্যন হৈ আছে। তো দেখা পাইছে। তো আহক আমি নেক্সট গাড়ীখন ওচৰত গৈ আছোঁ। তো নেক্সট এখন কি গাড়ী হয়? এখন আৰ্টিকা হয়। আৰ্টিকা আপোনাৰ এইটো ছেকেণ্ড টপ মডেল, পেট্ৰল ভাৰ্চনত আছে। হয়, গাড়ীটো খুব ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টত আছে। খালি আপোনাৰ বাম্পাৰত অলপ টাচ আপ আছে। হয়, বাকী গাড়ীটো একদম লেফটেবল হয়। আপোনাৰ 23,000 চলিছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। হয়, চিট কভাৰত আপোনাৰ প্লাষ্টিক লাগি আছে, এতিয়াও প্লাষ্টিকখিনি গুচোৱা হোৱাই নাই। আপোনাৰ 2020 ছেপ্টেম্বৰৰ হয় গাড়ীখন। 2020 চনৰ ছেপ্টেম্বৰ মডেল ন? তো ইয়াৰ ভাৰ্চনটো? ইয়াৰ ভাৰ্চন এইটো পেট্ৰল ভাৰ্চন। পেট্ৰল হয় ন? আৰু ইয়াৰ আস্কিং প্ৰাইচ কিমান ৰাখিছে? ইয়াৰ আস্কিং আমি 9,30,000 আস্কিং কৰি আছোঁ। 9,30,000 আপোনাক এখন আৰ্টিকা পাই আছে, একদম টিপটপ কণ্ডিশ্যন। যদি আপোনাক লাগে তো আলংকাৰ বজাৰত ডাইৰেক্ট যোগাযোগ কৰি হয়। তো ইয়াৰে ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। তো ইয়াৰ পলিথিঙে এৰা নাই তো আজিলৈকে। তো লেডাৰ চিট কভাৰ লাগি আছে আৰু মেটিং কৰা আছে, দেখা পাইছে। আৰু ইয়াতে ষ্টিৰিঙত সকলো কানেক্টিভিটি পাই যাব। আৰু ট্ৰান্সমিশ্যনৰ মেনুৱেল হয় আৰু AC মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে। তো এবাৰ চিট কভাৰ চাই লওক। তো 7 ছিটাৰ হয় যদি আপোনাক লাগে। তো এইখন 7 ছিটাৰ হয় যদি আপোনাক লাগে, এনেকুৱা ফেমিলি 7 ছিটাৰ গাড়ী এখন। তো আপোনালোকে নগাঁও আলংকাৰ বজাৰত পাই যাব। দেখা পালে গাড়ীখন। এবাৰ বেক চাইডটো দেখুৱাই দিছোঁ, চাই লওক। তো পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে, দেখা পাইছে। তো আহক নেক্সট গাড়ীখনত আমি গৈ আছোঁ।
নেক্সট এখন আৰু কি গাড়ী হয়? এখন চেন্ট্ৰ হয়, চেন্ট্ৰ আস্তা মডেল হয়, আপোনাৰ 2019 হয়। হয়, এইটো 33,000 কিলোমিটাৰ চলিছে। এইটো খুব ধুনীয়া আছে, অৰিজিনেল পেইণ্টত আছে গোটেই। আপুনি টায়াৰটো আপোনাৰ 70% টায়াৰ এতিয়াও আছে, অলপ লেতেৰা হৈ আছে বুলি এনেকুৱা লাগিছে, কিন্তু টায়াৰ গোটেইখিনি আছেই। হয়, বাকী গাড়ীটো খুব ধুনীয়া আছে, একদম লেছ ড্ৰিভন, বেছিও নহয়। হয়, মাত্ৰ 33,000 চলিছে। মাত্ৰ 33,000 কিলোমিটাৰ ৰানিং হৈছে। আৰু ভিতৰত আপুনি চাব পাৰে ইণ্টেৰিয়ৰটো চিট কভাৰ, লেডাৰ চিট কভাৰ লগোৱা আছে। হয়, বাকী টাচ স্ক্ৰীন, মিউজিক চিষ্টেম আছে, বেক কেমেৰা আছে, আপুনি 4টা পাৱাৰ উইণ্ডো পাব, হয়, পাৱাৰ মিৰৰ এডজাষ্টাৰ চব পাব আপুনি। তো এইখনৰ প্ৰাইচ কোন কিমান আহিছে আস্কিং? এইটো আমি 5,50,000 আস্কিং কৰি আছোঁ। 5,50,000 টকা ন? তাতে নেগচিয়েশ্যন হৈ যাব আৰু এখন কেছ ৰিফাইনেন্স সকলো সুবিধা। তো যদি আপোনাক এখন লাগে তো হুণ্ডাই চেণ্ট্ৰ হয়, তো একদম ধুনীয়া হয়, টিপটপ কণ্ডিশ্যন, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। আপোনাক যদি লাগে তো আলমকাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। লওক আমি নেক্সট গাড়ীখনৰ ওচৰত গৈছোঁ। নেক্সট এখন কি গাড়ী হয়? এখন ছুইফ্ট হয়, ছুইফ্ট GXI হয়। খুব ধুনীয়া আছে গাড়ীখন, অৰিজিনেল পেইণ্টতে আছে। বাম্পাৰত অলপ টাচাপ আছে, বাকী টায়াৰ আপোনাৰ টায়াৰ প্ৰায় 60% টায়াৰ এতিয়াও আছেই, 60-65% টায়াৰ বাকী আছে। গাড়ীটো আপোনাৰ 36,000 ৰানিং হৈছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। হয়, ভিতৰত আপোনাৰ লেডাৰ চিট কভাৰ লগোৱা আছে, ইণ্টেৰিয়ৰটো চাব পাৰে, খুব ধুনীয়া হৈ আছে। লেডাৰ চিট কভাৰ লগোৱা আছে, বাকী গোটেইখিনি আছেই ফিচাৰ্ছ। হয়, টাচ স্ক্ৰীন আপোনাৰ আৰু ট্ৰান্সমিশ্যন মেনুৱেল হয় না? মেনুৱেল হয়। তো যদি আপোনাক গাড়ীখন দেখা পাইছে, যদি এখন গাড়ী লাগে তো ল'ব পাৰিব। তো এইখন আস্কিং কিমান আছে? আস্কিং প্ৰাইচ এখন আমি 6,20,000 আস্কিং কৰি আছোঁ। 6,20,000 টকা ন? তো নেগচিয়েশ্যন হৈ যাব ন? আৰু চাই লওক এবাৰ ৱেগাৰনটো বেক চাইডটো। আৰু ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যন হয়, একদম নগাঁৱৰ কাৰণে কোনো টেনশ্যন নাই। তো অল আছাম ৰিফাইনেন্সটো হ'বই লগতে, কোনো টেনশ্যনো নাই। লাগিলে আদাৰ ডিষ্ট্ৰিক্ট হ'লে NOC তেওঁলোকে দি দিব। তো আহক আমি নেক্সট গাড়ীখনত গৈ আছোঁ। নেক্সট এখন কি গাড়ী হয়? এখন আৰ্টিগা হয়, আৰ্টিগা আপোনাৰ পেট্ৰলত হয়। পেট্ৰলত না? হয়, আপোনাৰ 26,000 চলিছে, একদম উইথ ছাৰ্ভিচ ৰেকৰ্ড 26 চলিছে। আপোনাৰ 5টা টায়াৰে নতুন হৈ আছে, স্পেয়াৰ টায়াৰটো ইউজেই হোৱা নাই। বাকী গাড়ীটো একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, ক'তো ৰিপেইণ্ট নাই, ক'তো স্ক্ৰেচ নাই, ক'তো ডেণ্টিং একো নাই, খুব ধুনীয়া হৈ আছে। আপোনাৰ ভিতৰত চাব পাৰে, ভিতৰত লেডাৰ চিট কভাৰ লগোৱা আছে। এইটো ময়ে দেখুৱাই দিছোঁ। তো লেডাৰ চিট কভাৰ লাগি আছে, মেটিং কৰা আছে আৰু ট্ৰান্সমিশ্যন মেনুৱেল হয়। AC, মিউজিক চিষ্টেম, হিটাৰ সকলো ৰানিং হৈ আছে আৰু ষ্টিয়াৰিঙত সকলো কানেক্টিভিটি পাই যাব। তো ৰানিংটো বৰ বেছি নহয়, তাৰ ইণ্টেৰিয়ৰ অলপ চাই লওক, এবাৰ দেখুৱাই দিছোঁ। তো 7 ছিটাৰ গাড়ী হয়, যদি আপোনাক লাগে কম মূল্যত তো আপোনালোকে আলমকাৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু এইখন আস্কিং প্ৰাইচটো কিমান ৰাখিছে? আস্কিং আমি এইটো 7,50,000 আস্কিং কৰি আছোঁ। 7,50,000, তাতে নেগচিয়েশ্যন হৈ যাব। তো আপোনালোকে আহিব পাৰিব। আৰু এখন ৰিফাইনেন্সটো হৈ যাব, ৰিফাইনেন্স হ'ব। তো সকলো ধৰণৰ সুবিধা হৈ যাব ন? ৰিফাইনেন্স, এক্সচেঞ্জ, ৰিফাইনেন্সৰ আপুনি এক্সচেঞ্জ পাব। তো মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগে আপোনাৰ? ডাউন পে'মেণ্টটো আমাৰ ইয়াত আপোনাৰ 35% দিব। 35% দিব লাগে ন? তো গম পালে দৰ্শকসকল, আপোনাৰ কেলকুলেশ্যনটো নিজে কৰি ল'ব যেতিয়া আপোনালোকে আহিব। তো আহক নেক্সট গাড়ীখনত আমি গৈ আছোঁ। নেক্সট এখন কি গাড়ী হয়? এখন হুণ্ডাই ভাৰ্না হয়, ভাৰ্না আপোনাৰ পেট্ৰলত আছে। ভাৰ্না এইটো টপ মডেল, যেতিয়া টপ মডেল আছিলে আপোনাৰ। চাওক গাড়ীটো একদম লেছ ড্ৰিভন, 31,000 চলিছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। এইটো ডক্টৰ ড্ৰিভেন গাড়ী আছিলে, ডক্টৰৰ আছিলে। ডক্টৰৰ গাড়ী আছিলে আগত না? হয়, ডক্টৰৰ গাড়ী আছিলে, খুব ধুনীয়া আছে গাড়ীখন। ভিতৰত আপোনাৰ টাচ স্ক্ৰীন, মিউজিক চিষ্টেম পাই যাব, বেক কেমেৰা পাব, আপুনি লেডাৰ চিট কভাৰ লগোৱাই আছে। চাই লওক, পূৰা লেডাৰ চিট কভাৰ লাগিছে, একদম পূৰা নেট এণ্ড ক্লিন হৈ আছে। তো মেটিং কৰা আছে, কোনো টেনশ্যন নাই। আৰু এয়া চাই লওক, ট্ৰান্সমিশ্যন মেনুৱেল হয়, AC, মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে। আৰু এইখন পুছ বুটান হয় ষ্টাৰ্টিংটো। তো আপোনাৰ চাই লওক, একদম টিপটপ কণ্ডিশ্যন, যিহেতু এখন পুছ বুটানটো ষ্টাৰ্ট আছিলে। তো একদম পূৰা ষ্টিয়াৰিঙত সকলো কানেক্টিভিটি পাই যাব আৰু দেখা পাইছে। তো বেক চাইডো চাই লওক, পূৰা ধুনীয়া হৈ আছে চিট কভাৰ। তো যিহেতু এখন ডক্টৰৰ গাড়ী আছিলে, তো একদম পূৰা নেট এণ্ড ক্লিন হৈ থাকে। তো জানেই আৰু ডক্টৰৰ গাড়ী কেনেকৈ ৰাখে। তো মই একচুৱেলি বেক চাইডত দেখুৱাব চেষ্টা কৰিম। তো চাই লওক। আৰু গাড়ীখন ৰেজিষ্ট্ৰেশ্যনটো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন আছিলে, ভাৰ্না। তো ভাৰ্না এখন কি হয়? 1.6 SX। 1.6 SX ন? তো যদি আপোনাক এখন লাগে, পুছ বুটান ষ্টাৰ্ট, যদি আপোনাক এখন লাগে তো নগাঁও আলমকাৰ লগত আহি যাব। আৰু চাওক গাড়ীবিলাক বহুত ষ্টক আছে, তো দেখা পাইছে। সকলো গাড়ী দেখুওৱা সম্ভৱ নহয়, তাৰ মাজতে চাই আপোনালোকক দেখুৱাইছোঁ। তো আপোনালোকে নিজে আহিলে নিজে গম পাব। আস্কিং প্ৰাইচটো কিমান ৰাখি আছে? আস্কিং প্ৰাইচ আমি 6,50,000 কৰি আছোঁ। 6,50,000 টকা ন? তাতো নেগচিয়েশ্যন হৈ যাব। আৰু এখন ৰিফাইনেন্স হ'ব নহয়? ৰিফাইনেন্স হ'ব, ৰিফাইনেন্সো হৈ যাব যদি আপোনালোকক লাগে। তো দেখা পাইছে গাড়ীখন টিপটপ কণ্ডিশ্যন হৈছে। আৰু আপোনালোকে যেতিয়া নিজে আহিব এবাৰ চাই চিতি ল'ব পাৰিব। তেতিয়াহ'লে আহক আমি নেক্সট গাড়ীখনৰ ওচৰত গৈ আছোঁ। তো নেক্সট এখন কি গাড়ী হয়? এইখন আৰ্টিগা ZXi প্লাছ হয়, টপ মডেল হয়। তেতিয়া টপ মডেল আছিলে গাড়ীখন। গাড়ীটো খুব ধুনীয়া হৈছে, বাম্পাৰত টাচাপ আছে, বাকী ফুল বডি অৰিজিনেল পেইণ্টত আছে। 55,000 ৰানিং হৈছে গাড়ীখন। হয়,
ধুনীয়া আছে গাড়ীটো। টায়াৰ টায়াৰ এইটো চেঞ্জ কৰি দিছোঁ, বেলেগ নতুন টায়াৰ লগাই দিছোঁ। হয়, আৰু এইখন আপোনাৰ ভাৰ্চনটো কি হয়? ভাৰ্চন এইটো ডিজেল ভাৰ্চন হয়। ডিজেলৰ হয় ন? তো এইখন কিলোমিটাৰ কিমান ৰানিং হৈছে? 55,000 মাত্ৰ 55,000 ন, বৰ বেছি নহয়। তো অলপ 4 পাৱাৰ উইণ্ডো আছে, আপোনালোকে দেখা পাইছে, আৰু ষ্টিয়াৰিঙতে সকলো কানেক্টিভিটি পাই যাব, আৰু টাচ স্ক্ৰীন আছে দেখা পাইছে। তো মেনুৱেল হয় ট্ৰান্সমিশ্যনটো, আৰু AC মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে, আৰু ইয়াৰ কিলোমিটাৰ মাত্ৰ 55,000 চলিছে। তো চাই লওক, লেডাৰ চিট কভাৰ লগাৰ লগতে মেটিং কৰা আছে, একদম কি টিপ টপ কণ্ডিশ্যন হৈছে। যদি 7 চিটাৰ এনেকুৱা কম দামত এখন গাড়ী লাগে, তো আপোনালোকে আলামকাৰ লগত যোগাযোগ কৰিব পাৰিব। প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? এইটো আমি 650 আস্কিং কৰি আছোঁ। 6,50,000 টকা ন? আস্কিং আছে, দাম নেগচিয়েবল হ'ব বাৰু। আপোনালোকে আহিব, হয়, গাড়ীখন ফিজিকেলি চাওক, চাই পেলাই গাড়ীখন পিছত আপোনাক ৰেটটো নেগচিয়েবল। আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো গুৱাহাটী দেখা পাইছে আপোনালোকে। তো এইখন আপোনাৰ ৰিফাইনেন্স কেছ সকলো হৈ যাব। ৰিফাইনেন্সো হ'ব, কেছো হ'ব। তো ঠিক আছে, আহক আমি নেক্সট গাড়ীখনত গৈ আছোঁ। তো নেক্সট এখন কি গাড়ী হয়? এখন চুইফ্ট ডিজাৰ হয়, চুইফ্ট ডিজাৰ VXI হয়। গাড়ীটো একদম লেছটো ৰন, কম চলিছে, 33,000 চলিছে ছাৰ্ভিচ ৰেটত। একদম অৰিজিনেল পেইণ্টত আছে গাড়ীটো, খালি বাম্পাৰত অলপ টাচ আপ আছে, বাকী গোটেই গাড়ীখন অৰিজিনেল পেইণ্টতে আছে। ক'তো স্ক্ৰেচ নাই, ক'তো ডেণ্টিং পেইণ্টিং একোৱেই নাই। আৰু ৰেজিষ্ট্ৰেশ্যন আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, তো দেখা পাইছে। যদি আপোনাক এখন আপোনাৰ VXI মডেল হয় ন? VXI হয়। তো ইয়াৰ অলপ ইণ্টেৰিয়ৰটো চাই লওক, পূৰা লেডাৰ চিট কভাৰ লাগি আছে, পূৰা টিপটপ কণ্ডিশ্যন দেখা পাইছে। তো মেটিং কৰা আছে, আৰু ট্ৰান্সমিশ্যন মেনুৱেল হয়, আৰু AC হিটাৰ মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে, তো দেখা পাইছে। আৰু বেক চাইড এবাৰ চাই লওক, তো কণ্ডিশ্যন টিপটপ কণ্ডিশ্যন হৈ আছে। যদি আপোনালোকক লাগে, তো আলমকাৰ বজাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব। এইখনৰ আস্কিং প্ৰাইচটো কিমান আহিছে আপোনালোকে? আস্কিং আমি 550 কৰি আছোঁ। 5,50,000 টকা ন? নেগচিয়েবল হ'ব। নেগচিয়েবল হৈ যাব, আৰু এইখন ৰিফাইনেন্স কেছ সকলো হৈ যাব। ফাইনেন্সো হ'ব, কেছো হ'ব, এক্সচেঞ্জত ল'লেও এক্সচেঞ্জ কৰিব পাৰিব। তো আহক, নেক্সট আমি বেলেগ এখন গাড়ী ওচৰত গৈ আছোঁ। তো নেক্সট আৰু অলপ গাড়ী ওচৰত গৈ আছোঁ। তো এইখন কি গাড়ী হয়? এইটো এল্টো LXI হয়, 2016 মডেল। হয়, গাড়ীটো খুব ধুনীয়া হৈছে, অৰিজিনেল পেইণ্টত আছে। খালি আপোনাৰ গ্লাছটো এইটো ভাঙি গ'ল ওলাওঁতে, হয়। গ্লাছটো আমি লগাই দিম বাৰু, কথা নাই। বাকী গাড়ীখন খুব ধুনীয়া আছে, অৰিজিনেল কালাৰতে আছে। আপোনাৰ 72,000 চলিছে। আৰু আপুনি ইণ্টেৰিয়ৰটো চাব পাৰে, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। AC তো লেডাৰ চিট কভাৰ লাগি আছে, মেটিং কৰা আছে, আৰু AC হিটাৰ মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে। তো তাৰ কাৰণে টেনশ্যন নাই। তো গাড়ীখন আমাৰ চাই লওক, আৰু আজি বহুতো আপোনাৰ আছে। এইখনৰ আস্কিং প্ৰাইচ কিমান আহিছে আপোনালোকে? তো আস্কিং প্ৰাইচ আমি 3,10,000 কৰি আছোঁ। হয়, 3,10,000 টকা, তাতো নেগচিয়েশ্যন হৈ যাব, নেগচিয়েবল হ'ব। আৰু এখন ৰিফাইনেন্স কেছ সকলো হৈ যাব ন? হ'ব। তো এইখন আপোনাক চাই লওক, 3,10,000 টকাত বৰ ধুনীয়া টিপটপ কণ্ডিশ্যন পাই যাব এল্টো এথানে। তো এইখন গ্লাছখন ভাঙি আছে, তাৰ কাৰণে আপোনালোকক টেনশ্যন ল'ব নালাগে, যেতিয়া কিনিব লগাই দিব তেওঁলোকে। তো নেক্সট আৰু এখন গাড়ী ওচৰত আহি আছোঁ, এইখনো আপোনাৰ এল্টো এথানে হয়। তো এইখন কি মডেল হয়? এল্টো LXI হয়, এইটো LXI ন? 2018 লাষ্টৰ হয়, 2018 লাষ্টৰ মডেল। আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ নগাঁও ৰেজিষ্ট্ৰেশ্যন। নগাঁও ৰেজিষ্ট্ৰেশ্যন ন? হয়, গাড়ীটো মাত্ৰ 25,000 কিলোমিটাৰ চলিছে। মাত্ৰ 25,000 কিলোমিটাৰ। বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীটো, কোনো স্ক্ৰেচ নাই, কোনো ডেণ্টিং নাই। গাড়ীটো খুব ধুনীয়া হৈ আছে। আপোনাৰ ভিতৰত ইণ্টেৰিয়ৰটো চাব পাৰে, ইণ্টেৰিয়ৰটো তো ইণ্টেৰিয়ৰটো মই দেখুৱাই দিছোঁ, চাই লওক, পূৰা লেডাৰ চিট কভাৰ লাগি আছে, আৰু পূৰা চাই লওক, আগচাইডৰ চিট কভাৰ দেখা পাইছে। তো মেটিং কৰা আছে, আৰু AC হিটাৰ মিউজিক চিষ্টেম সকলো ৰানিং হৈ আছে, আৰু ট্ৰান্সমিশ্যন মেনুৱেল হয়। তো ইয়াত 2 পাৱাৰ উইণ্ডো আছে, তাতো টেনশ্যন নাই। আপোনালোকৰ যদি লাগে, তো আপোনালোকে আহি যাব পাৰিব, এখন আলামকাৰ বজাৰতে আছে। আস্কিং প্ৰাইচ কিমান ৰাখিছে? আমি 3,80,000 কৰি আছোঁ। 3,80,000 টকা ন? তাতো কম বেছি পৰিমাণৰ নেগচিয়েট হৈ যাব। হয়, তো আপোনালোকৰ লাষ্ট গাড়ী এখন লৈ আছোঁ। তো এইখন গাড়ী দেখা পাইছে। তো ইয়াৰ লগতে বহুতো ষ্টক আছে, কিন্তু সকলো গাড়ী ষ্টক দিয়া আপোনালোকে আপডেট সম্ভৱ নহয়। তো সেইকাৰণে আজি যিমান পাৰিছোঁ তিমানবিলাক গাড়ী ষ্টক দিব চেষ্টা কৰিছোঁ। তো লাষ্টলি এইখন গাড়ী লৈ আহিছোঁ। তো গাড়ীখন কি হয়? এখন Volkswagenৰ পাছাত হয়। হয়, গাড়ীখন খুব ৰেয়াৰ পাবলৈ গ'লে। হয়। তো আমাৰ তাত ষ্টকত আছে আপোনাৰ, খুব ধুনীয়া হয় গাড়ীখন, বহুত ফিচাৰ্ছ আছে। ফিচাৰ্ছ আপুনি মই যিমান কম সিমান কম হৈ যাব। মানে ফিচাৰ্ছ পূৰা অভাৰলোডেড হৈ আছে গাড়ীখন। একদম লোডেড হয় ফিচাৰ্ছ। আপোনাৰ সন্মুখৰ পৰা আৰম্ভ কৰি ভেণ্টিলেটেড চিট পাব আপুনি এইখনত। হয়, এইখনৰ ভাৰ্চনটো কি হয়? এইটো ডিজেল ভাৰ্চনত আছে। হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, VIP নাম্বাৰ আছে লগত, ধুনীয়া হৈ আছে গাড়ীটো। VIP নাম্বাৰ দেখা পাইছে আপোনালোকে। তো ৰেজিষ্ট্ৰেশ্যন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন 8888। তো পূৰা টিপটপ কণ্ডিশ্যন হৈ আছে। যদি আপোনাক লাগে, তো আলমকাৰ বজাৰত আহি যাব পাৰিব। তো গাড়ীখনৰ আস্কিং প্ৰাইচটো আপোনালোকে কিমান ৰাখিছে? আস্কিং আমি 5,30,000 কৰি আছোঁ। 5,30,000, তাতো নেগচিয়েশ্যন হৈ যাব, নেগচিয়েবল হ'ব। আৰু এখন ৰিফাইনেন্স হ'ব নহয়? ৰিফাইনেন্স নহ'ব, এইটো এখন কেছ 2012 মডেল। 12ৰ কাৰণে নহ'ব ন? এখন কেছ কিনিব লাগিব। তো এক্সচেঞ্জ কৰিম বুলি ভাবিলে কৰিব পাৰিব। তো লগতে ইয়াৰ ইণ্টেৰিয়ৰটো ৰখাব চেষ্টা কৰিম। তো ইয়াৰ ইণ্টেৰিয়ৰটো চাই লওক, পূৰা লেডাৰ চিট কভাৰ লাগি আছে, মেটিং কৰা আছে, আৰু দেখা পাইছে এইখন ইয়াৰ ভিতৰতে দেখুৱাই দিছোঁ। তো চব ষ্টেৰিঙতে সকলো কানেক্টিভিটি পাই যাব, আৰু
অটোমেটিক হয় MT। তো দেখা পাইছে ডিসপ্লে আছে তাতে আৰু বেক সাইডে চাই লওক সিট কভাৰ কি ধুনীয়া হৈ আছে টিপ টপ কন্ডিশন যদি আৰু এখন চাই লওক সানৰুফো আছে যদি আপোনাক লাগে তো আপোনাকে আহি যাব তো এখন ওয়েলছগনো হয় এখন যদি আপোনাক লাগে তো আহি যাব নগাঁও অলংকাৰ বজাৰ তো আজি ভিডিওটো আৰু বৰ বেছি দীঘলীয়া নকৰো তো দৰ্শকসকল আজি ভিডিওটো ইমানে আছিলে যদি ভিডিওটো চাই ভাল পালে তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে লাইক শেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ ফেচবুকতো এটা পেজ আছে ভিউ ব্লগ বুলি সেইটো আপোনালোকে ফলো কৰি ল'ব পাৰিব তো আজি ইয়াৰে আপোনালোকে এড্ৰেছটো দি দিয়ে আমাৰ এড্ৰেছটো আপোনাৰ নগাঁও হেমৰগাঁও আপোনাৰ থিং ৰোড আমাৰ ডিউকেয়াৰৰ প্ৰায় ওচৰতে ডিউকেয়াৰৰ এইখিনিত আহিলে আমাৰ ডিলাৰটো দেখা পাব অলংকাৰ বজাৰ ডিউকেয়াৰৰ লগতে আছে তো দৰ্শকসকলে গম পালে ডিউকেয়াৰৰ পৰা অকণ আগলৈ আহিলে হ'ল ডিঙৰ ৰোডৰ পৰা যালে আপোনাৰ ডিঙৰ ছাইডত গ'লে তো যদি আপোনাৰ তো মোৰ ডেছক্ৰিপশ্যন বক্সত অলংকাৰৰ সকলো ডিটেইলছ দিয়া থাকিব তাৰ পৰা আপোনাৰ ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব তেওঁলোকৰ কোনো আপোনালোকৰ যদি অসুবিধা হয় জনাত ডিটেইলছটো তো আপোনালোকে ডাইৰেক্ট নাম্বাৰৰ পৰা ফোন কৰি ল'ব আৰু ইয়াতে সোমবাৰৰ পৰা আপোনাৰ শনিবাৰলৈকে ফোন কৰিব তাৰপৰা ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 8টা বজালৈকে তাৰপিছত যাতে ফোন কৰি ডিষ্টাৰ্ব নিদিয়ে তো সেইটো আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে আৰু যদি অধিক কিবা জানিব হয় তো ফোন নম্বৰটো থাকিব তাৰপৰা ফোন কৰি ল'ব তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম।